আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'ৰ সৈতে। এতিয়া যাব ওলাইছোঁ বজাৰ, মানে জোনাই বজাৰ। ভাবিলোঁ আপোনালোকে জোনাই বজাৰখন দেখুৱাওঁ। আৰু এতিয়া এটা কথা কৈ দিওঁ দে, সকলোৱে জানেই চাগে জোনাইখন হৈছে ধেমাজি ডিষ্ট্ৰিক্টৰ মহকুমা। বহুত ডাঙৰ নহয়, সৰু চহৰ হ'লেও ইয়াতে জন্ম হৈছে যেতিয়া এইখন ঠাই বহুতেই প্ৰিয়। আৰু সৌজন দেউতা আহি আছে দেই। আৰু এইটো হৈছে জোনাই আৱৰ্ত ভৱন। আৰু দেউতাৰ মানে কোৱাৰ্টাৰটো ইয়াতে আছে, ইয়াৰ কেম্পাছৰ ভিতৰতে। বহুতকেইটাই কোৱাৰ্টাৰ আছে, তাৰ মাজতে এটা দেউতাৰ কোৱাৰ্টাৰ হয়। আৰু সৰুতে ইয়াতে ডাঙৰ দীঘল হোৱা আমি। ৰ'দ, বহুত ৰ'দ। আৰু মই সৰুতে পঢ়া স্কুলখন দেখুৱাম দেই, চাই থাকিব। এইখন মোৰ স্কুলখন। ইয়াতে চাগে মই এবছৰ পঢ়িছিলোঁ। আকৌ নিনিবা। আৰু এয়া হৈছে জোনাই মহকুমাধিপতি কাৰ্যালয়, আৰু আমাৰ দেউতা ইয়াতে কৰ্মৰত। আৰু দিনৰ বজাৰখন আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ, কিন্তু মই ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। আৰু ভাবিলোঁ ৰাতি গৈছিলোঁ যেতিয়া ৰাতিয়ে দেখাই দিওঁ। আৰু এয়া হৈছে জোনাই ৰাতিৰ বজাৰ। আমি সন্ধিয়া সময় ওলাই গৈছিলোঁ গোটেইকেইটাই। তাৰপিছত এনেকৈ অলপ ফুৰিলোঁ, বজাৰ কৰিলোঁ, সেয়াই আৰু। আৰু ওলাই আহিছোঁ যেতিয়া পকৰি নাখালে কেনেকৈ হ'ব, গৰম গৰম পকৰি দেখা পালে খাওঁতো লাগে। আৰু আজি হৈছে নেক্সট ডে, আমি বৰমাহঁতৰ ঘৰলৈ গৈছিলোঁ গোটেইকেইটাই। আৰু এয়া হৈছে বৰমাহঁতৰ ঘৰৰ পোহনীয়া কুকুৰটো। সি আমাক পাই ভালেই পাইছে, খাবলৈও পাইছে, ওচৰত বহিও আছিলে, যোৱাই নাই আমাৰ ওচৰৰ পৰা। আৰু আমি দখনা পিন্ধি আছোঁ দেই, মানে দখনা আগতেও বৰমাই পিন্ধাই দিছিলে, পিন্ধি পাইছোঁ, কিন্তু ফটোবোৰ পুৰণা হ'ল যে আকৌ ভাবিলোঁ এইটো মানে এনেকুৱা চেহেৰাত আকৌ এবাৰ দখনা পিন্ধি ফটো উঠোঁ। সেইকাৰণে বা মই দুয়োজনে দখনা পিন্ধি যাওঁ, ফটো উঠিলোঁ, কিন্তু ভাল ফটো এতিয়ালৈকে হোৱাই নাই। জানেই আমাৰ ফটো কেতিয়াও ভাল নহয়, এয়াই। তাৰপিছত এইটো বা চাওকচোন, তাইক ভালে লগা হৈছে বাৰু। মোৰ গেটআপটো মই দেখাম ৰ'ব দেই, বেক কেমেৰা কৰি। বৰমাহঁতৰ বাহঁতৰ চিনাকি কৰাই দিওঁ, ৰ'ব দেখাই আছোঁ। আৰু এইখন বৰমাহঁতৰ ঘৰতেই, এইটো ঘৰ হয়। আৰু এয়াই আৰু গাঁৱলীয়া পৰিৱেশ। জাৰুবা, এইটো জাৰুবা হয়, আৰু এইটো আমাৰ বা। থুন উঠা। আৰু আমাৰ এইটো থুন ৰ'দত বহি পুৰা খেলি আছে, বহুত ভাল পাইছে তাই। হেল্ল' এভৰিৱান, আজি আমি ঘৰ যাব ওলাইছোঁ। এতিয়া ওলাই মেলি ৰেডি হ'লোঁ বাৰু, 8টা 20তহে ট্ৰেইন আছে। আৰু এতিয়া এনেই খোজকাঢ়ি আছোঁ। সেইকেইটা দেউতা। আৰু এবাৰ দেখাই দিওঁ আৰু আমাৰ কেম্পাছটো। কৈ দিয়া আমি যাম, আজি ঘৰত যাম বুলি। আৰু আমি ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া ষ্টেচন পালোহি। আগত গৈ আছে বা দেউতা সকলোবোৰ। ঘৰ যাবলৈ একদমেই মন নাই দেউতাক এৰি, ইয়াতে অকলে অকলে। আমি তাত, দেউতা ইয়াত অকলে গ'লে, কিন্তু কি কৰিব, ঘৰটো যাবই লাগিব। আৰু দেউতাৰ কৰ্মসূত্ৰে ইয়াতে থাকিবই লাগিব, সেয়াই আৰু।
আৰু এয়া দেউতা মই এনেই খোজকাঢ়ি আছিলোঁ। ট্ৰেইন 8টা 20ত আছিলে, আমি অলপ আগতীয়াকৈ পালোঁগৈ। আৰু ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সামৰণি কৰি দিওঁ। আৰু যদি চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।